নমস্কাৰ eKuhipathৰ আন এটি ভিডিঅ'লে আপোনালোক সবকে স্বাগতম জনাইছো হয়তো আপোনালোকে থাম্বনেল দেখি গম পাইছে যে আজি আমি আলোচনা কৰিম অন দ্য লেজেণ্ডাৰী ফিগাৰ ৰতন টাটা এটা বহুত দুখজনক বিষয় যে we lost our idol on 9th of October 2024 ভাৰতে অসমে বা entire society we lost one ratan we lost one gem গতিকে এনেকুৱা এজন পাৰ্সোনালিটি ওপৰত জানাটো not for the examination perspective as a aware citizen আমি তেওঁৰ বিষয়ে জানাটো আমাৰ কাৰণে দৰকাৰ এনেকুৱা বহুত কম মানুহ আপোনালোকে দেখা পাব যোনে social worker লগত ইমান associated as a business person as a entrepreneur তেওঁ কিমানখিনি philanthropic কাম কৰিছে he was a living example of all times Not only in India, Ratan Tata's entire international community is চিনি পায় So, তেওঁৰ পৰা আমি বহুতখিনি takeaways আছে আমি ল'ব পাৰিম বহুতখিনি qualities তেওঁৰ examples আমি ethicsত হৈ গ'ল social justiceত হৈ গ'ল আমি ইউজ কৰিব পাৰিম আৰু তেওঁৰ ওপৰত Assam Tribune Sentinel এটা analysis কৰিছে এটা আৰ্টিকেল 2-3টা আৰ্টিকেলত আমি দেখা পাম যে অসমক লৈ তেওঁৰ vision কেনেকুৱা আছিল তেওঁৰ চিন্তাধাৰা কেনেকুৱা আছিল অসমক কাৰণে তেওঁ কি কন্ট্ৰিবিউশন আগবঢ়ালে আজিৰ সেশনত গোটেইখিনি বস্তু আমি ভালকে জানিবলৈ যত্ন কৰিম এতিয়া যোনটো ইয়াৰ লেকচাৰ যোনটো পিডিএফ ইয়াৰ পিডিএফ টো যদি আপোনালোকে চেষ্টা কৰি আছে যে কোড পাম কি কথা আপোনালোকে টেলিগ্ৰাম চেনেলত এই যোনটো পিডিএফ ইয়াতে পাই যাব আৰু এটা ৱে আছে টু কালেক্ট দ্য পিডিএফ দ্যাট ইজ কেতিয়াবা এনেকুৱা হৈ যায় যে আমি এডিটৰিয়েলছ ভিডিও আকাৰে পাবলিশ কৰাটো অলপমান সময়ৰ কাৰণে আমি কৰিব নোৱাৰিব পাৰো আপোনালোকে আমাৰ ওয়েবসাইটত লগইন কৰিব আৰু eKuhipath ৰিসোৰ্সেস ইয়াতে বহুতখিনি ৰিসোৰ্সেস আপোনালোকে পাই যাব ডেইলি এমসিকিউ পৰা আদি কৰি মেইনস পিআইকিউ জেলি কাৰেন্ট এফেয়াৰ্স আৰু ইয়াৰে ওয়ান অফ দা ৰিসোৰ্সেস হৈছে এডিটোৰিয়েল এনালাইসিস আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু যিমানখিনি এডিটোৰিয়েল এনালাইসিস যোনখিনি ভিডিও আকাৰেও যদি আমি কিছুমান এনালাইসিস দিবলৈ যদি আমি সক্ষম নহওঁ because of the time আমি ইয়াতে আপলোড কৰি দিম আপোনালোকে ইয়াতে পঢ়িলে গোটেইখিনি এটা overview এটা পাই যাব এন্ড পৰীক্ষাৰ আগত নিউজপেপাৰ খুলি থাকিবলৈ কোনো দৰকাৰ নাই এই ওয়েবসাইটত আহি আপোনালোকে ইয়াতে গোটেইখিনি পাই যাব ঠিক আছে now without wasting time let us move to the discussion Ratan Tata end of an era বুলি কৈছে এটা অধ্যায় শেষ হ'ল বুলি কৈছে আৰু মোস্টলি আসাম ট্ৰিবিউনত আমি অসমক লৈ পেলা আলোচনা কৰা দেখা গৈছে প্ৰথম কথা এটো কোৱা হৈছে যে আসামৰ টি ইন্ডাষ্ট্ৰিটো কথা আমি সবে জানো অসমৰ টি ইন্ডাষ্ট্ৰি আপোনালোকে এটা প্ৰডাক্টৰ কথা শুনিছে নে যে টাটা টি বুলি তো টাটা বুলি ক'লে অকল টাটা যোনটো গ্ৰুপ আছিল ৰতন টাটা হে টাটাৰ যোনটো অৰ্গানাইজেচন এটা কোম্পানী তেওঁৰ চেয়াৰপাৰসন আছিল চেয়াৰম্যান আছিল আৰু টাটাৰ অকল এটা ব্ৰ্যান্ডে নাছিল টাটা মটৰছ আছিল টাটা টি আছিল টনিক্স বুলি এটা জুৱেলাৰী কোম্পানী আছে সো বিভিন্ন ধৰণৰ গ্ৰুপ আছিল আন্ডাৰ টাটা সো ওয়ান অফ দা সাব গ্ৰুপ ওয়ান অফ দা কোম্পানী অফ টাটা আন্ডাৰ টাটা গ্ৰুপ ওয়াজ দা টাটা টি সো আসামৰ যিমানখিনি বহুতখিনি আমাৰ বাগান টাটা আন্ডাৰতে আছে এতিয়া আৰু after Tata acquired the tea gardens of Assam তেওঁ অকমান কি কৰিবলৈ সক্ষম হৈছিল লেবাৰ প্ৰেক্টিসেস আগতে কি আছিল লেবাৰ বিলাকে সময়মতে বা এটা নিৰ্দিষ্ট এটা ওয়েজ পোৱা নাছিল মানে পেমেন্ট পোৱা নাছিল যে কেতিয়াবা 200 টকা দিব কেতিয়াবা 300 টকা বাট হেখিনি বস্তু কি কৰিছিল কন্ট্ৰাক্ট হিচাপে তেওঁলোকক দিয়া গৈছিল ৰেগুলাৰ কৰিছিল লেবাৰ প্ৰেক্টিসেস লেবাৰবোৰৰ কাৰণে Tata Group ensured যে তেওঁলোকৰ লিভিং কন্ডিশন যাতে ভাল কৰিব পাৰে তাৰপিছত আমাৰ তেওঁ কাম কৰিছিল অন এডুকেশন হেলথ এন্ড হাউজিং ফেসিলিটিজ অফ দা টি ওয়াৰ্কাৰ্স ঠিক আছে তেওঁৰ অহা পাছত তেওঁৰ কন্ট্ৰিবিউশনৰ পাছত আমি দেখা পালো যে আমাৰ বাগানত যিমানখিনি কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ কি হ'ল ডেইলি লাইভলিহুড অলপমান বেটাৰ হ'বলৈ সক্ষম হ'ল কাৰণ কি কিয় তেওঁ এইখিনি এৰিয়াজত কাম কৰিছিল ঠিক আছে তাৰপিছতে আমি ইতিমধ্যে আমি গম পাওঁ যে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি কথা আমি সবে জানো জাগিৰতত যেহেতু এতিয়া খুব কাম হৈ আছে আৰু সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি যোনটো এটা ম্যানুফ্যাকচাৰিং প্ল্যান্ট আমাৰ অসমত ইতিমধ্যে আহিছে ঠিক আছে ইয়াতে বহুত নৱপ্ৰজন্মই আমাৰ
আমি ইউথে বহুতে চাকৰি পাব ইয়াতে আৰু অসম কি হৈ যাব আসাম উইল বি one step towards industrialization. So Ratan Tata's এইখিনি contribution আছিল in bringing the semiconductor industry to the state of Assam. এটা semiconductor নিচিনা industry এটা যেতিয়া অসম নিচিনা এখন ষ্টেটলৈ যেতিয়া অনা হয় তেতিয়া কি বেনিফিটছ হয় আমাৰ ইয়াতে জবছ বেছিকৈ ক্ৰিয়েট হয় তাৰপিছত আমাৰ ইনভেষ্টমেণ্টছ বাহিৰা কোম্পানী বাহিৰা যিমানবোৰ ইনভেষ্টাৰ আছে তেওঁলোকে ইনভেষ্ট কৰিলে কি হ'ব আমাৰ অসমৰ যোনটো GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তাতে ইনক্ৰিজ আহিব আমাৰ বেটাৰ লিভিং কণ্ডিশ্যন আহি যাব ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব তাৰপিছতে যিমানখিনি মানুহ ইয়াতে ৰিক্ৰুইট কৰা হ'ব আণ্ডাৰ দিছ ছেমিকণ্ডাক্টৰ প্লেন তেওঁলোকক ট্ৰেইনিং দিয়া যাব তেওঁলোকক স্কিল্ড লেবাৰাৰ্ছ বনোৱা যাব ঠিক আছে চ' এনেকুৱা ধৰণৰ ইনিচিয়েটিভ আমি দেখা পাইছিলোঁ উইথ দ্য হেল্প অফ ৰতন টাটাৰ আণ্ডাৰত এইখিনি কাম হৈছিল তাৰপিছতে টাটা ট্ৰাষ্ট আছিল ওৱান অফ দ্য ফিলান্থ্ৰপিক অৰ্গেনাইজেশ্যন মানে ছ'চিয়েল ৱৰ্কৰ কাৰণে কাম কৰি আছিল মানুহৰ কাৰণে কাম কৰিছিল হেল্থ কেয়াৰ কাৰণে কাম কৰিছিল এক্ৰছ আছাম কেঞ্চাৰ হস্পিটেলছ কেঞ্চাৰ কেয়াৰৰ বহুত অৱদান আছে টাটাৰ আৰু আমি চবেই হয়তো গম পাওঁ যোনটো আমাৰ অসম বৈভৱ যোনটো বঁটা আছাম বৈভৱ এৱাৰ্ড প্ৰথমতে ৰতন টাটাকে দিয়া গৈছিল কেতিয়া 2021ত কিহৰ কাৰণে দিয়া গৈছিল বিকজ অফ হিজ কণ্ট্ৰিবিউশ্যনছ টুৱাৰ্ডছ দ্য কেঞ্চাৰ কেয়াৰ ইন আছাম তাৰপিছতে এটা বহুত দুখজনক বিষয় যে ইমান এজন লেজেণ্ডেৰী ফিগাৰ এজন লেজেণ্ডেৰী আইকন তেওঁক কিন্তু ভাৰত ৰত্ন নিচিনা এটা সন্মান দিয়া নহ'লে জীয়াই থকা অৱস্থাত হয়তো এতিয়া পষ্টমাছ এৱাৰ্ড এটা দিয়া হ'ব তেওঁক বাট এনেকুৱা জানো হ'ব লাগেনে বাৰু জীয়াই থকা অৱস্থাত যেতিয়া এজন ব্যক্তিক এনেকুৱা ধৰণৰ সন্মান দিয়া হয় সেইটোৰ তুলনা বাৰু মৰি যোৱাৰ পাছত ঢুকোৱাৰ পাছত যিমানে তেওঁক সাৰ সন্মানেৰে যিমানে যি নকৰক তেওঁ জানো গম পাব নাপায় ৰাইট চ' তেওঁক পদ্মভূষণ দিয়া হৈছিলে ঠিক আছে কেতিয়া দিয়া হৈছিলে 2000ত দিয়া হৈছিলে তেওঁক পদ্মবিভূষণ দিয়া হৈছিলে কেতিয়া 2008ত চ' এনেকৈ কিন্তু যিমানখিনি লেজেণ্ডেৰী ফিগাৰ্ছ তেওঁলোকৰ ওপৰত কিন্তু কুৱেশ্যন আহে সেইটো কাৰণে ৰতন টাটাই কোনখিনি এৱাৰ্ডছ পাবলৈ সক্ষম হৈছিল কেতিয়া পাইছিল সেইখিনি আপোনালোকে এটা নোট বনাই আপোনালোকৰ নিজৰ ওচৰত ৰাখিব ঠিক আছে এতিয়া কথাটো হৈছে যে তেওঁ টেকন'লজিৰ কাৰণে বহুত কাম কৰিছিল ইতিমধ্যে আমি দেখা পালোঁ স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিছিল এডুকেশ্যনৰ ওপৰত তেওঁ ধ্যান দিছিল অসমৰ কাৰণে অসমৰ এডুকেশ্যন ছিষ্টেম তাৰপিছতে স্কলাৰশ্বিপ প্ৰভাইড কৰিছিল টু দ্য আণ্ডাৰ প্ৰিভিলেজ ষ্টুডেণ্টছ ট্ৰেইনিং দিয়াইছিল ঠিক আছে এতিয়া যিমানখিনি এমপ্লয়িজ এতিয়া ইতিমধ্যে ৰিক্ৰুইটমেণ্ট হৈ আছে যিমানখিনি তাতে লেবাৰাৰ্ছ থাকিব তেওঁলোকক স্কিল দি আছে টাটাই অলৰাইট চ' এনেকুৱা ধৰণৰ কাটিং এজ টেকন'লজি এটা আমাৰ অসমত আনিবলৈ সক্ষম হৈছে তাৰপিছত অসমৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ কাৰণে টাটা ট্ৰাষ্টে ফাণ্ডিং কৰিছিল ছ' ডেট আমাৰ ইয়াতে এণ্টি প'চিং এফৰ্টছ ডেভেলপ কৰিবৰ কাৰণে যাতে টাটা গ্ৰুপে হেল্প কৰিছিল অসমক টু কম্বেট প'চিং ঠিক আছে আৰু টাটাৰ অবজেক্টিভ ৰতন টাটা বা টাটা গ্ৰুপৰ অবজেক্টিভ এইটোৱে আছিল যে ঠিক আছে বাৰু আমি ছেমিকণ্ডাক্টৰ নিচিনা প্লেণ্ট এটা আমি আনি আছোঁ ডেট ইজ এ গুড পাৰ্ট বাট নট এট দ্য কষ্ট অফ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন আমি এইটো হ'বলৈ নিদিওঁ যে যিমানখিনি ফৰেষ্ট এৰিয়া আছে বা গছ গছনি কাটি আমি এটা মেনুফেকচাৰিং প্লেণ্ট আমি ডেভেলপ নকৰোঁ আমি এইটো এনচিয়'ৰ কৰিম যে ইণ্ডাষ্ট্ৰিয়েলাইজো হ'ব লাগে অসম এট দ্য ছেইম টাইম আমাৰ এনভাইৰনমেণ্টটো যাতে প্ৰটেক্ট হৈ থাকিব লাগে চ' টাটাই বিশ্বাস কৰিছিল অন ছাষ্টেইনেবল ডেভেলপমেণ্ট ছাষ্টেইনেবল গ্ৰ'থ ঠিক আছে এটা বেলেঞ্চ গ্ৰ'থ তাৰপিছতে আমাৰ লোকেল টেলেণ্টক কি কৰিছিল ফাইণ্ড আউট কৰিবলৈ হেল্প কৰিছিল টাটাই যিমানখিনি ৰতন টাটা আণ্ডাৰতে যিমানখিনি মেণ্টৰশ্বিপ দিবলগীয়া আছে বা ফাণ্ডিং যিমানখিনি নতুন ষ্টাৰ্টআপ আহে তেওঁলোকৰ কিছুমান স্কিমছ আছিল য'ত নেকি নতুন ষ্টাৰ্টআপক এনকাৰেজ কৰা হৈছিল য়ং যিমানবোৰ ইন'ভেটৰ্ছ আছে তেওঁলোকক মেণ্টৰশ্বিপ দিয়া হৈছিল হয়তো আমি বহুত এইখিনি কথা গম নাপাওঁ বাট এইখিনি হৈ আছিল এম্পাৱাৰমেণ্ট মানে লোকেল এণ্টাৰপ্ৰিনাৰ্ছক কি কৰিছিল এটা পিকচাৰ দেখাইছিল যে কি কৰিব পাৰি নোৱাৰি চ' অসমক লৈ পেলাই টাটাৰ এটা পজিটিভ এটা ভিউ পইণ্ট আছিল তেওঁ ইতিমধ্যে আমি দেখা পালোঁ যে হেল্থ কেয়াৰ ছেক্টৰ ছেমিকণ্ডাক্টৰ ছেক্টৰত এডুকেশ্যনৰ ছেক্টৰত
working for the T tribe community কাৰণে so বহুতখিনি contribution আছে and for that purpose আমাৰ ৰতন টাটাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল আৰু এটা সৰু এটা আৰ্টিকেল আমাৰ আসাম ট্ৰিবিউনত আহিছিল আৰু সেন্টিনেলতো এটা আৰ্টিকেল আহিছিল বাট সেন্টিনেল এণ্ড আসাম ট্ৰিবিউনৰ কথাখিনি সেমই আছিল that is the reason why মই সেন্টিনেলৰ আৰ্টিকেলটো ইয়াতে এড কৰা নাই ঠিক আছে এতিয়া কথাটো হৈছে যে ইয়াতে অকমান ব্যাকগ্ৰাউণ্ড এটা দি থোৱা আছিলে যে ৰতন টাটা যেতিয়া চেয়াৰম্যান আছিল তেওঁৰ এইখিনি কোম্পানী একুৱাই কৰিছিল যেনেকৈ জাগুৱাৰ ল্যান্ড ৰোভাৰৰ কথা আমি সবে শুনিছো সো এনেকুৱা ধৰণৰ কোম্পানী তেওঁ একুৱাই কৰি লৈছিল তেওঁ মানুহৰ নৰ্মেল মিডল ক্লাছ ফ্যামিলি কাৰণে ভাবিছিল এতিয়া নেনো যোনখন কাৰ এখন গাড়ী তেওঁৰ ইনিচিয়েটিভ আছিল হয়তো সেইখন এখন ফেইলিয়াৰ হৈ গ'ল বিকজ অফ এ নাম্বাৰ অফ ৰিজনছ বাট তেওঁৰ চিন্তাধাৰা তেনেকুৱা আছিল ফৰ দ্য মিডল ক্লাছ পিপল সেইটো কাৰণে টাটাৰ যেতিয়া এটা বস্তু কিনিবলৈ আমি যাওঁ তেতিয়া অকনো বেয়া নালাগে বিকজ টাটা এনেকুৱা এটা গ্ৰুপ যোনে কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি মানে আমি হয়তো আগৰ এডিটৰিয়েলত ডিছকাশ্যন কৰিছিলোঁ যে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ ইণ্ডাষ্ট্ৰিয়েল কোম্পানী not only industrial যিমানখিনি বিজনেছেছ আছে তেওঁলোকৰ এটা ৰেছপন্সিবিলিটি আছে টুৱাৰ্ডছ দ্য ছ'চাইটি বাট ৰতন টাটাৰ যোনটো পাৰ্চেণ্টেজত কাম কৰি আছিল সেইখিনি বিয়ণ্ড দ্য ৰিকুৱাৰ্ড ভেলু আছিল ঠিক আছে বেছিকৈ তেওঁ ছ'চাইটিৰ কাৰণে কাম কৰিছিল তাৰপিছতে তেওঁ নট অনলি ছফ্টৱেৰ তেওঁ স্পৰ্টছ কাৰ এয়াৰ ইণ্ডিয়া বুলি এটা কোম্পানী আছিল তেওঁৰ চ' বিভিন্ন ধৰণৰ এৰিয়াজত টাটা গ্ৰুপ আছিল তাৰপিছতে আমাৰ ফিলান্থ্ৰপি এণ্ড ছ'চিয়েল ইম্পেক্ট কেনেকুৱা ধৰণৰ কাম কৰিছিল সেইখিনিৰ ওপৰতে মোৰঅভাৰ আলোচনা কৰা আছে আপোনালোকে পিডিএফটো দি দিম আপোনালোকে এবাৰ পঢ়ি ল'ব আপোনালোকে স্ক্ৰীনত দেখা পাইছে এখন পিকচাৰ বহুত এখন ধুনীয়া এখন পিকচাৰ আৰু অসমে তেওঁক এইটো তেতিয়াৰ টাইমত যেতিয়া অসমে কি কৰিছিল ছেমিকণ্ডাক্টৰ প্লাণ্টটো যেতিয়া ইতিমধ্যে লঞ্চ হৈছিল বা এগ্ৰিমেণ্ট চাইন হৈছিল তেতিয়াৰ এইটো সময় আছিল তাৰপিছতে আৰু এটা সময় আছিল য'ত নেকি অসম বৈভৱ বঁটা আসাম বৈভৱ এৱাৰ্ড দিয়া হৈছিল তেওঁক ইন ৰেকগনিশ্যন টু দ্য কণ্ট্ৰিবিউশ্যন অফ দ্য ষ্টেট চ' মোৰঅভাৰ আমি ক'ব পাৰিম যে ৰতন টাটা ৱাজ নট এবাউট অনলি ক্ৰিয়েটিং এ বিজনেছ এম্পায়াৰ ঠিক আছে আমি ইয়াতে বিজনেছ টাইকুন এণ্টাৰপ্ৰিনাৰ্ছ বহুতখিনি শ্বাৰ্ক টেংক ইণ্ডিয়াত যিমানখিনি এণ্টাৰপ্ৰিনাৰ্ছ আছে দে আৰ বিজনেছ পাৰ্চন দে আৰ এণ্টাৰপ্ৰিনাৰ্ছ on a true sense but Ratan Tata was an entrepreneur at the same time he was a human being from heart junto amar Bhupen Hazarikar eta famous gan asil je manuhe manuhar babe so he was actually following that song so teo gusi joar pasot eta void hoyto thaki jabo sirodinor karne aru Ratan Tata jodio amar majot nai he will be এভাৰগ্ৰীণ পাৰ্চনেলিটি আমি এতিয়া যেনেকৈ ভূপেন হাজৰিকাক আমি পাহৰিব পাৰিম জানো কেতিয়াবা নোৱাৰোঁ হি ৱাজ আ ফিগাৰ অফ ডেট কাইণ্ড আমি তেওঁক কেতিয়াও হেৰাই যাবলৈ নিদিওঁ আমাৰ মাজৰ পৰা তেওঁৰ যিমানখিনি ফিলান্থ্ৰপিক কাম আছিলে আমি সদায় সোঁৱৰাই ৰাখিম আৰু আমি তেওঁক সদায় মনত পেলাম চ' এটা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে অন ৰতন টাটা ইদাৰ ইন প্ৰিলিমছ অৰ ইন মেইনছ চ' এইটো এটা অভাৰঅল এটা শ্বৰ্ট এটা ডিছকাশ্যন আছিল যে অসমৰ কাৰণে তেওঁ কি কি কাম কৰিছিল I hope you could learn something out of it and for the PDF আপোনালোকে আমাৰ টেলিগ্ৰাম যোনটো চেনেল ইয়াতে পাই যাব and আপোনালোকক এটা announcement কৰি দিব বিচাৰিছোঁ যে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ইতিমধ্যে আমাৰ কোৰ্চেছ লঞ্চ হৈ আছে ক্লাছেছ হৈ আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে কণ্টেক্ট নম্বৰত ইয়াতে ফোন নম্বৰত কল কৰি এনকুৱাৰী কৰিব পাৰে আৰু আমাৰ এটা ক্ৰেছ কোৰ্চ APSC আহি আছে ইয়াতে ষ্টাৰ্ট হৈ আছে অলৰেডি if you are interested you are welcome to join us on board so thank you for watching for any doubts any queries any feedback apunalake mor jonto telegram id sukanya_eKuhipath sukanya_eKuhipath ইয়াতে আপোনালোকে মোক মেছেজ কৰিব পাৰিব ডাইৰেক্টলি যদি কিবা ডাউট আছে বা কিবা ক্ৰিটিচিজম আছে বা পজিটিভ ফিডবেক আছে প্লিজ লেট us know only then we can improve so with this I'd like to end the session and thank you for watching till the end